এভৰিৱান, গুড মৰ্ণিং। আজি মই এইটো পৰুৱা আছে। আজি মই কি আনিছোঁ গম পায়নে? আপোনালোকে চিনি পাইছে নাই বাৰু? এইটো হৈছে মুঠিয়া পিঠা। মুঠিয়া পিঠা আপোনালোকে জানে নাজানো। মুঠিয়া পিঠা এনেই গাখীৰৰ লগত খাব লাগে আচলতে। মই মানে এনেকৈ খাই ভাল পাওঁ। সেয়া লগত গ্ৰীণ টি লৈছোঁ। আজি মই ৰাতিপুৱাৰ চাহকাপ গ্ৰীণ টি আৰু মুঠিয়া পিঠাই দি খাওঁ। আপোনালোকে নিশ্চয় চাহ খালে নিশ্চয়। বাকী সকলো ভালে কুশলে থাকক। আৰু কথাটো হ'ল কি, এতিয়া আপোনাৰ বাঢ়িছে 8:30 বাজিছে আৰু আজি অকণমান চাহটো মই সোনকালে খালোঁ, যিহেতু কালি ৰাতি ভাত নাখালোঁ, সেইবাবে চাহটো আজি সোনকালে খাইছোঁ। চাহকাপ খাই লওঁ, চাহকাপ খাই পেলাই মোৰ নিজৰ কাম কৰিম। ঠিক আছে, পুনৰ লগ পাম আপোনালোকক। তেতিয়ালৈকে সকলো ভালে কুশলে থাকক। থেংক ইউ ছ' মাছ। আৰু মই মুঠিয়া পিঠাৰ আপোনালোকে যদি নাজানে কমেণ্ট কৰিব। যদি কিছুমানে নাজানে, প্ৰায়ে জানে বাৰু, তেতিয়া মই শিকাই দিম কেনেকৈ বনায়। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই, টেক কেয়াৰ।